হেল্ল' নমস্কাৰ সকলোকে মোৰ ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। যিসকলে মোৰ ভিডিঅ'বোৰ চাই আছে মোক ছাপোৰ্ট কৰিছে সকলোকে বহুত বহুত ধন্যবাদ যাচিলোঁ। গতিকে আগলৈ ছাপোৰ্ট কৰি যাব। এয়া মই প্ৰখৰ ৰ'দত বাহিৰত ওলাই আহিছোঁ। আপোনালোকে বাহিৰৰ দৃশ্য দেখিবলৈ পাইছে, একদম সেউজীয়া সেউজীয়া পৰিৱেশ। গতিকে আজি এটা মই ভাবিলোঁ দুপৰীয়াৰ আহাৰ কেনেকৈ আমি খাওঁ আপোনালোকক মিনি ব্লগত দেখাই দিওঁ। গতিকে এয়া দেখিবলৈ পাইছে পূৰা নানান প্ৰকাৰৰ ফুল আছে। এয়া তুলসীৰ গছ, গোলাপৰ একদম ইমান প্ৰজাতিৰ ফুল আছে ইয়াতে, মানে ধৰিব নোৱাৰি, গণিব নোৱাৰি মানে। গতিকে আপোনাক কোনটো গোলাপ লাগিব, কেনেকুৱা কালাৰৰ গোলাপ লাগিব, সকলো পোৱা যায়। গতিকে যিসকলে ভিডিঅ'টো চাইছে প্লিজ এবাৰ লাইক কৰি দিব ভাল লাগিলে। এয়া আমাৰ খানা টিফিন আহি গ'ল। গতিকে লগে লগে মই টিফিনটো লৈ ল'লোঁ। গতিকে আপোনালোকে ভাবক টিফিনৰ ভিতৰত কি কি আজি আমাৰ ৰেচিপি আছে, চব্জি আছে। গতিকে আপোনালোকক দেখাম আজি কেনেকুৱা টেষ্টি হয় খানা আমাৰ। গতিকে এয়া টিফিন, গতিকে আমি টিফিনতে খানা খাওঁ। গতিকে এয়া পেপাৰখন পাৰি ল'লোঁ। পেপাৰখন পাৰি লৈ এয়া ৰুটি, দালি, দৈ আৰু লগতে আছে এয়া কপ্তা, লাওৰ কপ্তা হয়। গতিকে এতিয়া আপোনালোকক টেষ্ট কৰি জনাম কেনেকুৱা টেষ্টি হৈছে। গতিকে ৰুটি আপোনালোকে খায় নে নাখায় ভাতৰ লগত নাজানো। মইতো ইয়াতে যেতিয়াৰ পৰা আহিছোঁ ইয়াত বাহিৰত তেতিয়াৰ পৰাই ৰুটি খাবলৈ ভাতৰ লগত শিকিছোঁ। গতিকে আপোনালোকে জনাবচোন কমেণ্টত ৰুটি ভাতৰ লগত খায় নে নাখায়। গতিকে খানা তামাম টেষ্টি হৈছে। গতিকে মোৰ যদি ব্লগ কৰিলে ভাল লাগে আপোনালোকে প্লিজ কমেণ্ট বক্সত জনাব। লগতে যিসকলে ফ'ল' কৰা নাই মোৰ ফেচবুক পেজখন ফ'ল' কৰি যাব, লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি যাব। এতিয়ালৈ ৰাখি